সমগ্ৰ দেশৰ লগতে আজি মৰাণতো সকলো বিদ্যালয় চৰকাৰী অনুষ্ঠান আৰু ব্যক্তি বিশেষে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে। সেই অনুসৰি মৰাণৰ সমীপত তিলৈ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পতাকা লৈ মাৰ্চ পাষ্ট কৰে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত বিদ্যালয়খনৰ কেইবাজনো শিক্ষকে স্বাধীনতা দিৱসৰ প্ৰাসংগিকতাৰ ওপৰত ভাষণ প্ৰদান কৰে। একেটা অনুষ্ঠানতে বিদ্যালয়খনত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে দেশ ভক্তিমূলক নৃত্য গীত পৰিৱেশন কৰি উল্লাস উদ্দীপনাৰে স্বাধীনতা দিৱস পালন কৰিছে। Students, do you know? Can you name any freedom fighter? Next, our students will present. আজি আমাৰ 78 ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেট কৰা হ'ল স্কুলত। আমি ৰাতিপুৱাই ফ্লেগ হোষ্টিং কৰিলোঁ। তাৰপিছতে মাৰ্চ পাষ্ট হ'ল। যিহেতু বতৰটো বহুত বেয়া আছিলে, বৰষুণ দি আছিলে, তো আমি বাৰাণ্ডাতে মাৰ্চ পাষ্ট কৰালোঁ। এণ্ড তাৰপিছত আমি অডিটৰিয়ামত আহি প্ৰগ্ৰেমটো উদযাপন কৰিলোঁ। আমাৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম কৰা হ'ল, ল'ৰা ছোৱালীয়ে কৰিছিলে, স্পীচ দিছিলে আমাৰ ইণ্ডিপেণ্ডেন্স ডেৰ ওপৰত, পেট্ৰিয়টিক চং গালে, তাৰপিছতে ডেন্স কৰিলে আৰু আমাৰ ভালকৈ এটা যোগাৰ ওপৰতো ল'ৰা ছোৱালীয়ে প্ৰদৰ্শন কৰিলে। তেনেকৈ বিভিন্ন ল'ৰা ছোৱালী নিজৰ নিজৰ প্ৰতিভাখিনি দেখুৱাইছে আৰু আমি সফলতাভাৱে আমি ইণ্ডিপেণ্ডেন্স ডেটো চেলিব্ৰেট কৰিলোঁ। আজি আমি 78 নম্বৰ ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন কৰিলোঁ। আমি বহুত বেছিকৈ এনথুচিয়াজম লৈ পেলাই কামখিনি আমাৰ ষ্টুডেণ্টছে কৰোৱাইছিলোঁ, কিন্তু ৱেডাৰে যিহেতু বাধা দিলে, গতিকে অলপ শ্বৰ্ট কৰিবলগীয়া হ'ল। এইটো ইণ্ডিপেণ্ডেন্স ডে বস্তুটোৰ ভিতৰত ইহঁতে বিশেষত্বটো নাজানে, সেইকাৰণে আমি বহুত কষ্ট কৰিছোঁ যাতে দেশপ্ৰেম ভাৱ এটা সিহঁতলৈ আহক, গান আৰু ইত্যাদিবিলাকত নাচবিলাকত এটা জুচ ওলাওক, দেশপ্ৰেমৰ জোৰদাৰ এটা প্ৰচাৰ হওক আৰু এতিয়াই সিহঁত অলপ লেবৰিয়াছ হওক, সেইটো আশা কৰি আমি এইখিনি কাম কৰিছোঁ। আমি পাহৰি নাযাওঁ যাতে অতীতৰ যিখিনি আমালৈ দি থৈ যোৱা বৰদান বা স্বাৰ্থ ত্যাগৰ যি নিদৰ্শন, সেইটোকে লৈ পেলাই আগবঢ়াম বুলি ভাবি লৈ পেলাই এয়া আমি কৰিলোঁ।